নমস্কাৰ সকলোকে স্বাগতম জনাইছো অজয় দা টেক অসমীয়ালৈ। আজি মই আপোনালোকক ক'বলৈ ওলাইছো ইনষ্টাগ্ৰামৰ এটা সিক্ৰেট ট্ৰিক। আৰু সেই সিক্ৰেট ট্ৰিকটো কি হৈছে ট্ৰেন্ডিং সং। আপোনালোকে ট্ৰেন্ডিং সং য'তেই ত'তেই বিচাৰি থাকে, ইউটিউবত বিচাৰে বা ইনষ্টাগ্ৰামত সাৰ্চ কৰে ট্ৰেন্ডিং সং বুলি। তো মই আজি আপোনালোকক ইনষ্টাগ্ৰামতে ট্ৰেন্ডিং সংটো ক'ত থাকে কেনেকৈ পাব মই দেখুৱাই আছোঁ আপোনালোকক। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব এটা কৰি দিব। মই ইনষ্টাগ্ৰাম খুলি লৈছোঁ আৰু ট্ৰেন্ডিং সং কেনেকৈ বিচাৰিব হয়তো আপোনালোকে ইয়াতে সাৰ্চ কৰিব বা ইউটিউবত গৈ সাৰ্চ কৰিব, কিন্তু একেবাৰে ইজি ইনষ্টাগ্ৰামৰ পেজতে দি থৈ দিছে বা প্ৰফাইলতে অপশ্যনটো থৈ দিছে। মই দেখুৱাই আছোঁ আপোনালোকক ট্ৰেন্ডিং সং কেনেকৈ বিচাৰিব। তো এনেকৈ কিমান বিচাৰি থাকিব কি কৰিব, তো সেইকাৰণে তো এতিয়া আপোনালোকে যাব লাগিব আপোনাৰ প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছতেই প্ৰফেশ্যনেল ডেশ্ববৰ্ডত ক্লিক কৰি দিব। প্ৰফেশ্যনেল ডেশ্ববৰ্ডত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব, এনেকৈ তললৈ আহিব আৰু ইয়াতে লিখা আছে আপোনাৰ চাওক লাষ্টৰ পৰা ওপৰৰ অপশ্যনটো ট্ৰেন্ডিং অডিঅ'। ইয়াতে লিখা আছে ট্ৰেন্ডিং অডিঅ', তো ইয়াত আছে। তো ইয়াত আপুনি এইখিনি যিমান দেখি আছে এইবিলাক সব ট্ৰেন্ডিং সং হয়, মানে ট্ৰেন্ডিং ভাইৰেল হৈ থকা এইবিলাক হয়। তো ইয়াৰ পৰা আপুনি বিচাৰি যিকোনো এটা অডিঅ' লগাব পাৰে আপোনাৰ ৰীলত। তো এতিয়া আৰু এটা ট্ৰেন্ডিং বুলি কেনেকৈ ইয়াত যদি আপুনি নাহে বা বিচাৰি ট্ৰেন্ডিং কেনেকৈ গৈছে আপুনি কেনেকৈ গম পাব, তো এটা অপশ্যন মই আপোনালোকক কৈ দিছোঁ। ইয়াতে এটা এৰ' মাৰ্ক আছে, আপুনি দেখিছেনে? কাৰ চিন এটা দেখুৱাইছে আপোনালোকে চাওক, এইটো ওপৰলৈ কাৰ মৰা আছে। ইয়া আপোনালোকে চাব পাৰে বাকী যিবিলাক ট্ৰেণ্ডত নাই সেইবিলাকৰ এনেকৈ এৰ' মাৰ্কটো নাই, কাৰ চিনটো এনেকৈ ওপৰলৈ দেখুওৱা নাই। তো ইয়াত যিমানখিনি আছে গোটেইখিনি মানে ট্ৰেণ্ডিঙত আছে এইখিনি, আৰু কাৰ চিনটো দেখিব। আৰু এটা মই ৰীল আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তো কেনেকৈ আপোনালোকে এইটো ট্ৰেণ্ডিঙত আছে বুলি কেনেকৈ গম পাব, যদি ভিডিঅ'টো চাই থকা অৱস্থাত যদি এটা ৰীল পায়। তো ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ, চাব এতিয়া আপোনালোকে, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই ক্লিক কৰি দিছোঁ। ইয়াতে চাওক, ইয়াতে এৰ' মাৰ্কটো কাৰ চিনটো যোনটো অডিঅ'টো আমাৰ ৰিফ্লেক্ট হৈ আছে তাতেই দেখুৱাই আছে, এৰ' মাৰ্কটো ওপৰলৈ হৈ আছে। তো এতিয়া বেলেগ এটা দেখুৱাই আছোঁ আপোনালোকক। তো ইয়াতে নাই চাওক, এইটো ভিডিঅ'ত নাই, ইয়াতো নাই চাওক, ইয়াতো নাই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু এই ট্ৰিকটো আপোনালোকে আগতে জানিছিল নে নাজানিছিল। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, লাভ ইউ অল।